নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু আজি মোৰ এটা অতি প্ৰিয় কবিতাৰ আবৃত্তি আগবঢ়াইছোঁ আশা কৰোঁ আপোনালোকে আগৰ দৰেই আদৰি ল'ব মৰম যাচিব তেন্তে শুনকচোন কবিতাৰ শিৰোনাম সোণ জিৰা মাহীৰ নাৰী কবি কেশৱ মহন্ত ভাল এদিন হৈ গ'ল জিলালে অহা নাই সোণ জিৰা মাহী যাৰ মুগাৰ মেখেলা পিন্ধা উদং ভৰিত খম খম খোজ যাৰ ব্লাউজ নোহোৱা দেহা কেৱল ৰিহাৰে ঢকা মাগুৰ বৰণ যাৰ পুৰুষৰ মন গ'লে বুলি জুইলা গলাই লেপি কোলা কৰা দুই উপাৰি দাঁত যাৰ ফটাখানি খোপাহীন কেৱল চুলিৰ খোপা কলডিল হেন আৰু উৰণিৰে ঢকা কাৰোবাৰ জীয়েকৰ চাদৰ বুবলৈ তৰা যি তাঁতখনি সোণ জিৰা মাহীজনী তাৰেই শিপিনী তামোলৰ পিক মাৰি পৰৰ মাটিত মহাদেৱে চাই লৈ যি বোকাখিনি সোণ জিৰা মাহীজনী তাৰেই ৰোৱনী কপাহী মেখেলাখনি যাৰ ৰং বগা আধাৰো অধিক তাৰ বোকাৰী ঢকা ঢেঁকী তাঁত পথাৰৰ কাম যাৰ কলিয়াৰ বাঁহী সদায় উঠত যাৰ লাগি থাকে তামোলৰ ৰাগি লগা মুক্তল মিচমিচ হাঁহি সেইজনী লচপচ সোণ জিৰা মাহী পেটৰ জোৰণি যদি এমুঠি লখিমী হয় বুকুৰ জোৰণি হ'ব যদি একেদিনে শেষ হয় 12 আশী কঠীয়াৰ ভুই তথাপিও ভঁৰালত এবছৰ নাই যাৰ এমুঠিও ৰাহি ভালেদিন হৈ গ'ল জিলালে অহা নাই সেইজনী সোণ জিৰা মাহী যোৱাবেলি বহাগতে মাতিছিলোঁ আমি মাহী এইবাৰ হ'লে তই আহিব লাগিব বিয়াত নাহিলি নাই এইবাৰ বিহুতেই লগে ভাগে এসাঁজ খাবলৈ সকলোৱে আশা পালি আছে পাছে মাহীৰ নহ'ল অহা তাৰো হেনো ঢেৰ কথা আছে টিংৰাই তৰণিৰ তিনিপুৰা মাটি বছৰটো খাটি যিখিনি ভাগত পৰে তাৰে হেনো শাওনতে টেকেলি কাটি বাকী 4 মাহ হেনো ধিক্কাৰ লাগে ইমান খাটনি খাটি লাভ হ'ল কি এনেকৈ থকাতকৈ মৰাই ভাল বুলি ভাবিলেও খেতি কৰে ঘূৰি বছৰত নহ'লেনো বাৰু মৰো বুলি নাৰ্জিলে জিলে খাব কি আৰু বোলে ঢেৰ কথা আছে নেবাও বুলিলেও যি নেনামে টিঙৰ পৰা সিসকল সিঙত খিৰোৱা এইবোৰ কথা বাৰু কাক কম কোনে পঠিয়াব সেয়েহে মাহীয়ে মোলৈ সুধি পঠাইছিল কিবা এটা কৰি নোৱাৰণে তহঁতেই নিব ঘৰৰ মানুহজনী মৰমতে পমা হাতত যদিও নাই জমা ধাৰে বান্ধে ৰূপ ডেৰ কৰি পঠাই দিবৰ বাবে বৰ পেৰি আছে ৰাতিৰ কলেজ পঢ়ি বিএ পাছ কৰা আৰু পিয়নৰ জলম এৰি কেৰাণীৰ কলমত ধৰা এবছৰো হোৱা নাই জানা দৰমহা সৰ্বমুঠ 97 টকা 8 অনা 25 ত্যাগী যোৱা বয়সৰ 6 বছৰ হ'ল 3 বছৰৰ তিতাকেহা খাই আইৰ বৰ মন গ'ল পুতেকৰ ঘৰ পাতি দিয়ে সেয়ে হাতত যদিও নাই জমা বিয়াৰ ধাৰো নাই কমা তথাপিও ঘৰৰ মানুহজনী মৰমতে পমা নিতান্ত নগণ্য এই সামান্য 1.5 টকা শিকিনো কথা প্ৰফেচৰ যদিও বা একেলগে পঢ়া শ্ৰী দীননাথ বৰা তেওঁৰে হাতৰ পৰা আনিবতো পাৰো এই সামান্য 1.5 টকা এনেতে হঠাৎ চকামকা দেখা পালো সোণ জিৰা মাহী হাঁহি হাঁহি সুধি দিলো টকা পালি ক'ত ল'ব পাই ঠিকা দহে খালি টকা বেথা ঢাকি কথা কোৱাত পকা মাহীজনীক দেখা নাই কাহানিও চকু পানী টুকায় সেয়ে সুধিলো মাহী আজি দেখো কথাবোৰ ঠোকাঠুকি তোৰ মোৰ বুলি মাহীয়ে কান্দিলে আৰু ক'লে
বিয়াটো নহ'ল কোনদিনা চকু মুদো তাৰো ঠিক নাই তাকে ভাবি উচপিচ লাগি তোকেই খুজিলো টকা তথাপিও চিন্তা হ'ল তই জানো ধাৰ কৰি ধন দি পঠাও সেই ভয়তেই সোণৰ কাৰণে থোৱা মাচুলখিনিকে মোহাৰৰ পৰা গৈ জোৰেৰে আনিলো সোণত পঢ়াব লাগে মোহাৰৰ এই আশা ৰাখিবৰ বাবে বৰ ল'ৰা দেউতাকনক পৰৰ ঘৰত নি হালোৱা ৰাখিছো তাৰো আৰু কিবা হয়তো বা ক'বলৈ আছিল এনেতে আহিল এইমাত্ৰ ৰেডিঅ'ৰ সংবাদ লৈ শ্ৰী দীননাথ বৰা একেলগে স্কুলত পঢ়া পাইছনে কংগুৰ খবৰ লুমুম্বাৰ মৰাপোনা দিক চাবলৈও নিদিলে সিহঁতে পলিন লুমুম্বাজনী শোকতে বাউলি মাহীজনীত থৰ লাগি ৰ'ল কংগু কি লুমুম্বা কোন খাই নে কাণত পিন্ধে মাহীয়ে নেপায় কাগম একমাত্ৰ এষাৰ কথাই বাৰে বাৰে আছে খুন্দিয়াই কোন এই মৰা কেঁচুৱাটি কোন তাৰ মাক তাৰ পিতাকেই বা কোন জানো বা সিহঁতো মোৰেই কোনোবা আপোন ধন্যবাদ